আত্মসহায়ক গোটৰ মহিলাই 10,000 টকাৰ ফৰ্মখন ঘৰতে কেনেকৈ ফিল আপ কৰিব সবিশেষ আপোনালোকক দেখুৱাই দিম। প্ৰথমতে আপোনালোকে ফৰ্মখন চাই লওক। এনেকৈ আহিছে ফৰ্মখন মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। আপোনালোকে এতিয়া ফৰ্মখনৰ সাইডতে দেখিবলৈ পাইছে পাছপোৰ্ট ফটো। এই পাছপোৰ্ট ফটোৰ জেগাত এটা পাছপোৰ্ট ফটো লগাব আৰু এইখিনিতে আপোনালোকে দেখিব পাইছে এইটো ক্ৰমিং নং। এই ক্ৰমিং নংটো ফৰ্মখনৰ লগতে আহিছে। আপোনালোকে কৰিবলগীয়া তাত একো নাই। প্ৰথমতে আপোনালোকৰ 1 নম্বৰতে আছে আত্মসহায়ক গোটৰ সদস্যাৰ নাম। আপোনালোকে এইখিনি নিজৰ সদস্যাৰ নামটো ভৰাব। মই এই তথ্যখিনি আপোনালোকক দেখাব বিচৰা নাই, সেইকাৰণে মই অলপ ব্লাৰ কৰি দিম। এই অঞ্চলত ব্লাৰ কৰি দিম। 2 নম্বৰ আত্মসহায়ক গোটৰ নাম আহিব। আপোনালোকে এইখিনি নিজৰ গোটৰ নাম ভৰাব। 3 নম্বৰত আহি আছে আত্মসহায়ক গোটৰ MIS কোড। এই কোডটো আপোনালোকে নিজৰ গোটৰ বহীতে পাব আৰু নতুবা আপোনাৰ ব্লক পৰ্যায়ৰ পৰা নিযুক্তি দিয়া CRP বুলি কয় সেই মানুহগৰাকীৰ লগত আপোনালোকে যোগাযোগ কৰিলে এই নম্বৰটো পাই যাব। তাৰ 4 নম্বৰত আপোনালোকৰ মোবাইল নাম্বাৰ যিটো হয় ইয়াতে দিব। 5 নম্বৰত আহিলে জাতি আছে সাধাৰণ, অন্যান্য পিছপৰা শ্ৰেণী, অনুসূচিত জাতি, অনুসূচিত জনজাতি। 4টা আছে। এই 4টাৰ ভিতৰত আপোনালোকৰ যিটো হয় সেইটো দি দিব। 6 নম্বৰত আহিছে আবেদনকাৰী মৰাণ মটক জনগোষ্ঠী অন্তৰ্ভুক্ত হয় নেকি। যদি আপুনি মৰাণ মটক জনগোষ্ঠী অন্তৰ্ভুক্ত হয় তেতিয়াহ'লে হয় দিব, নহ'লে নহয় বুলি দিব। আবেদনকাৰী চাহ জনজাতি অন্তৰ্ভুক্ত নেকি। যদি আপুনি চাহ জনজাতি অন্তৰ্ভুক্ত হয় তেতিয়াহ'লে হয় দিব, যদি নহয় নহয় দিব। ছেভিংছ বেংক একাউণ্ট নাম্বাৰ 8 নম্বৰত আপোনালোকে ইয়াতে ছেভিংছ বেংক একাউণ্ট নাম্বাৰ যিটো হয় পাছবুকৰ নাম্বাৰ সেইটো দিব। বেংকৰ নাম দিব, যি বেংক হয় ষ্টেট বেংক, গ্ৰামীণ বিকাশ বেংক, UBI বেংক যি হয় ইয়াত দিব। শাখাৰ নাম দিব বেংকটোৰ বা কি শাখা হয় সেইটো দিব। IFSC কোড দিব, যিটো আপোনালোকৰ IFSC কোড এইটো পাছবুকতে পাই যাব, এইটো দিব আৰু গাঁওখন ইয়াতে ভৰাই দিব। আমি এতিয়া হিপিটিলৈ আহিছোঁ। হিপিটিত আপোনালোকে দেখিব পাৰিছে 13 নম্বৰত গাঁও পঞ্চায়ত, গাঁও পৰিষদ উন্নয়ন সমিতি, গাঁও উন্নয়ন সমিতি, MAS সমষ্টিৰ নাম। আচলতে আপোনালোকে এইখিনিত যিটো আপোনালোকৰ গাঁও পঞ্চায়ত হয় সেই পঞ্চায়তটোৰ নাম দি দিলে হ'ব। 14 নম্বৰত দেখিবলৈ পাইছে উন্নয়ন খণ্ড নাম মানে ব্লকৰ নাম। আপোনালোকৰ ব্লক যিটো পৰিব আপোনালোকে সেইটো ব্লকৰ নামটো ইয়াতে ভৰাই দিব। 15 নম্বৰত আহিব জিলাৰ নামটো আপোনালোকে ইয়াতে সুন্দৰকৈ জিলাখনৰ নামটো আপোনালোকৰ যিটো জিলা হয় ভৰাই দিব। 16 নম্বৰত আহিব আপোনাৰ বিধানসভা সমষ্টিৰ নাম। আপোনালোকে বিধানসভাৰ সমষ্টি যিটো আপোনালোকৰ বিধান সমষ্টিৰ নাম হয় সেইটো ইয়াতে ভৰাই দিব। তাৰ পাছতে আহি যাব ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ নং। আপুনি ভোটাৰ কাৰ্ডটো উলিয়াই লৈ তাতে এটা নাম্বাৰ আছে, নাম্বাৰটো ফিল আপ কৰি দিব ইয়াতে। তাৰপাছত আহিব 9 নম্বৰলৈ ভোটগ্ৰহণ কেন্দ্ৰৰ নাম। আপোনালোকৰ ভোটগ্ৰহণ কেন্দ্ৰটোৰ নাম ইয়াতে ভালদৰে দি দিব, তাৰপাছত আহিব ভোটগ্ৰহণ কেন্দ্ৰৰ নং। ইয়াৰ ভোটগ্ৰহণ কেন্দ্ৰৰে নং এটা থাকে। আপুনি এখন ভোটাৰ লিষ্টতো পাব, হয়তো ভোটাৰ আইডিটোত আছে নেকি চাব, মই চোৱা নাই এতিয়ালৈকে, তাতে পাই যাব। 17 নম্বৰত আহিব সন্তানৰ সংখ্যা যদি প্ৰযোজ্য। সন্তানৰ সংখ্যা যদি প্ৰযোজ্য বুলি দিছে দিব পাৰে, ইয়াত সন্তানৰ সংখ্যাটো দিব পাৰে। 18 নম্বৰত আহিব বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা। আপোনাৰ ঘৰত যদি কন্যা সন্তান আছে 3 বছৰ ওপৰৰ 14 বছৰ তলৰ তেতিয়াহ'লে আপুনি সংখ্যা ইয়াতে দিব। বিদ্যালয়ত কন্যা সন্তানৰ নামভৰ্তি কৰোৱা হৈছেনে। যদি আপোনাৰ আছিলে তেতিয়াহ'লে কৰোৱা হৈছেনে। যদি আপোনাৰ আছিলে তেতিয়াহ'লে কৰোৱা হৈছে, হয় বুলি দিব ইয়াত। আৰু যদি আপোনাৰ ইয়াত কন্যা সন্তান নাছিল তেতিয়াহ'লে নাই বুলি দিব। অমিত বৃক্ষ আন্দোলন ৰোপণ কৰা গছপুলি জীয়াই আছে আৰু ডাঙৰ হৈছে। আপোনাৰ অমিত বৃক্ষ গছপুলিটো জীয়াই আছেনে আৰু ডাঙৰ হৈছেনে। যদি হৈছে বুলি দিব। যদি কেনেবাকৈ মৰি গৈছিল, যদি নহয়, ইয়াত যদি আপুনি নহয় বুলি ইয়াত দিয়ে তেতিয়াহ'লে যদি নহয় এই ঠাইত নতুন গছপুলি ৰোপণ কৰা হৈছেনে। আপুনি নতুন গছপুলি ৰুই দিছিলে যদি হয় বুলি দিব, ৰুইছোঁ। 2021 চনৰ আগতে লোৱা মাইক্ৰ' ফাইনেন্সৰ ঋণৰ বাহিৰে অন্যান্য আত্মসহায়ক গোট, গ্ৰাম্য সংগঠন, মণ্ডল পৰ্যায়ৰ অন্যান্য ইত্যাদি বেংক পৰ্যায়ৰ কিবাকিবি লোন আপুনি লৈছিল নেকি, হয় নে নহয়, তাকে আপোনালোকে ইয়াতে এটা হয় আৰু নহয় ৰাইট চিন দিব পাৰে। 22 নম্বৰত আহিলে পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ। আপুনি টকাখিনি লৈ
চৰকাৰৰ সেই 10,000 টকাটো লৈ আপুনি কি কৰিব গাহৰি পুহিব নে ছাগলী পুহিব গাহৰি পুহিলে আপুনি ইয়াতে পিগাৰি দিব পাৰে আৰু ছাগলী পুহিলে গটাৰি দিব লাগে আৰু হাঁহ কুকুৰা হলে হাঁহ কুকুৰা বুলি লিখি দিব লাগে এতিয়া দেখিবলৈ পাইছে ঘোষণা ডিক্লাৰেশ্যন আপুনি ঘোষণাত লিখিব লাগিব ইংৰাজীতে ফিলআপ কৰিলে বেছি ভাল হয় এখিত ISMT বুলি দিছে তাৰমানে আপোনাৰ নামটো দিব WO or DO আপোনাৰ এখিনিতে স্বামী বা পিতৃৰ নাম ইয়াত দিব লাগিব তাৰ তলতে দেখিছে আবেদনকাৰী স্বাক্ষৰ আপুনি ইয়াতে স্বাক্ষৰ এটা কৰিব লাগিব আৰু তলত নাম নেকে দি দিব লাগিব তাৰ পাছত আপুনি তাৰিখটো লিখিব আৰু স্থানটো লিখিব আপোনাৰ গাঁও এতিয়া আমি আহিছো তৃতীয়টো পেজলৈ সংকল্পপত্ৰ 1 এই সংকল্পপত্ৰ 1টোত আপোনালোকৰ নাম আৰু স্বামীৰ নাম ভৰাই দি এখিটা আপোনালোকে স্বাক্ষৰ কৰি দিব লাগিব এইটো মানে 3 বছৰ ওপৰৰ কন্যা সন্তানক যে আপুনি স্কুলত পঢ়াম তাৰ এটা সংকল্প দ্বিতীয়তে আহিব আপোনাৰ সংকল্পপত্ৰ 2 ইয়াত আপুনি যদি OBC হয় তেতিয়া তিনিটাতকৈ সন্তান যে বেছি জন্ম নিদিও আৰু অনুসূচিত জাতি বা অনুসূচিত জনজাতি ST SC এনেকুৱা বিলাকৰ হলে আপোনালোকে ইয়াত যে 4টাতকৈ সন্তান আৰু বৃদ্ধি নকৰাও তাৰ বাবে আপুনি ইয়াত স্বাক্ষৰ কৰি দিব লাগিব এই বস্তুটো হেতু কাৰণে দিয়া হৈছে তাৰ পাছত পেজটো লুটিয়াই চালে আপোনালোকে দেখিব পাৰিব ইয়াতে ফটো সংলগ্ন কৰিবলৈ দিছে অমিত বৃক্ষ আন্দোলনৰ যেতিয়া আপোনালোকে ফটো মাৰিছিলে গছপুলি ৰোপণ কৰোতে সেই ফটোগিটা আপোনালোকে ইয়াতে দি দিব লাগিব আজি ভিডিঅ'ত ইমানখিনি আছিল আশা কৰো আপোনালোকে ভালদৰে বুজি পাইছে আৰু আপোনালোকে ফিলআপ কৰি ল'ব পাৰিব ধন্যবাদ